খগেন মহন্ত আপোনালোকে জানে তেওঁলোকে বহুত জেগাত গৈছিলে এতিয়া আজিকালি আমাৰ অসমৰ এক দিন ধৰিলে বিহু বুলি ক'লে আমাৰ খালি ফূৰ্তি জানে মানুহে এণ্টাৰটেইনমেণ্ট জানে অন্তৰৰ কথাবোৰ কোনেও বুজি নাপায় যি নহওক আজিকালি আমাৰ ময়ো গীতটো গাইছোঁ যে আমাৰ পথাৰ এখন কোনে লৈ গ'ল কি হৈছে কি নাই মানুহৰ চিন্তা বিদেশী সোমাইছে অমুক কৰিছে তমুক কৰিছে কোন অসমীয়া সংজ্ঞা কি এইবিলাক বহুত কৈ আছে কিন্তু মোৰ মা দেউতা এখন গাঁৱত গৈছিলে কালিও গৈছিলোঁ মই তেওঁলোকে যাওঁতে ভাগৰি মেলি আবেলি চাহ কাপৰ কাৰণে ৰৈ আছে গাঁওখনত গৈ নামঘৰত বহি আছে এইখন অসম দেই অসমখন কিন্তু এইটো কিন্তু ইণ্ডিয়াত ক'তো নাই মোৰ মতে তাতে মাহঁতে আবেলিলৈকে ৰৈ ভোকত মানে ৰুব পৰা নাই কি কৰিম কি নকৰিম মানুহ ঘৰে কৈছে যে তেতিয়া বেয়া নাপাব কাৰণ কি আচলতে আমাৰ ইয়াতে নামঘৰৰ মানুহখিনিয়ে কৈছে যে আমাৰ ইয়াতে মুছলমান মানুহ বহুত আছে তেওঁলোকৰ আজি ৰোজা গতিকে আমিও পালন কৰোঁ এইখন হ'ল অসম গম পাইছে নাই য'ত আমাৰ গোসাঁই মানুহখিনিয়ে দেউতাহঁতক ৰখাই থৈছে আবেলি চাহ একাপ দিবলৈ সেইখন আছিল অসম নে এতিয়াও আছে নে মই নাজানো কিন্তু এইখন অসমৰ এক্সাম্পল আমি কেতিয়াও বাবৰি মছজিদ এইবিলাক শুনিছিলোঁহে আমাৰ ইয়াত কেতিয়াও হোৱা নাছিলে আমি একেলগে আছিলোঁ গতিকে একেলগে থকাই ভাল এই মোৰ মতে ভগৱান ভাল কিন্তু এই পণ্ডিত বেয়া আল্লাহ ভাল মোল্লাকেইটা বদমাছ মোৰ মতে এইটোৱে লাগে সঁচা কথা ক'ব গ'লে গতিকে ওপৰৱালাৰ লগত কানেক্ট কৰিব মাজৰ এই ডিলাৰবিলাকৰ লগত লাভ নাই কথা পাতি এই গীতটো মই গাব খুজিছোঁ দেউতাৰ পৰা শিকিছোঁ মই গোসাঁই ল'ৰা হয় মই দেখিছোঁ যে আজান ফকীৰ আহিছিলে বাগদাদৰ পৰা তেওঁ অসমৰ নাছিলে কিন্তু ইয়াত আহি ইয়াৰ মাটিৰ লগত ইয়াৰ সুৰৰ লগত বিলীন হৈ গৈছিল তেওঁ আমাৰ টোকাৰী গীত ঘোষাৰ সুৰ লৈ পেলাই তেওঁৰ জিকিৰ বনাইছিলে জিকিৰ পৃথিৱীত নাই ইয়াত আছে গতিকে এই বস্তুটো মই ক'ব খুজিছোঁ যে প্লিজ আণ্ডাৰষ্টেণ্ড গোটেই ডেকাখিনিক কৈছোঁ তোমালোকক যে উই হেভ এ বিউটিফুল হেৰিটেজ যোনে যোনে অসমীয়া পঢ়িব নাজানা চেষ্টা কৰিবা পঢ়িবলৈ নহ'লে বৰ দুখৰ কথা আৰু যোনে যোনে নিজৰ সংস্কৃতি আৰু হিষ্ট্ৰী নাজানা আকৌ চেষ্টা কৰা দেৰি হোৱা নাই নহ'লে নাইকিয়া হৈ যাব বেছি বছৰ নাই আৰু 20 বছৰমান আছে চ' এইটো গীত মই আই জাষ্ট ফাউণ্ড ইট এজ এ গ্ৰেট এক্সাম্পল যে মই সুৰৰে দেখাব খুজিছোঁ সুৰবিলাক কিমান একে ঘোষা টোকাৰী জিকিৰ চব একে আমি অসমীয়াত যোন আহি পেলাই ইয়াত বিলীন হ'ব পৰা নাই মিলি যাব পৰা নাই ব্লেণ্ড কৰিব পৰা নাই সি অসমীয়া নহয় বাকী চব অসমীয়া হয় গতিকে এইটো